নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানাহ পিকনিক প্লেচৰ এইটো মোৰ ছেকেণ্ড ভিডিঅ' পাৰ্ট 2 আৰু এইটোত মই আপোনালোকক কমপ্লিট পাব্লিক ৰিভিউ দেখুৱাবলৈ চেষ্টা কৰিম। তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পিকনিক প্লেচলৈ গৈ আছোঁ আৰু এয়া পিকনিক প্লেচলৈ যোৱাৰ পথত ৰাইট ছাইডত আমি দেখিবলৈ পাইছোঁ লোহাৰ তাঁৰ কিছুমান। এই তাঁৰত কাৰেণ্ট সংযোগ কৰা হয় যাতে হাতীয়ে গাঁৱত আহি উপদ্ৰৱৰ সৃষ্টি কৰিব নোৱাৰে। প্ৰতিদিনৰ দৰে আজিও বহুত মানুহ দূৰ দূৰণিৰ পৰা আহি ইয়াত ঠাই বাছনি কৰি আছে যাতে বহি শান্তিৰে এসাঁজ খাব পাৰোঁ তাৰ আশালৈ। এতিয়া দিনৰ 9:30 বাজিছে। ল'ৰা ছোৱালী পুৰুষ মহিলা সকলোৱে ফটো উঠাত ব্যস্ত। কিনো কৰিব, ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, সকলোৰে মন যাব একপি ফটো উঠিবলৈ। সকলোৱে নিজৰ নিজৰ আয়োজনত ব্যস্ত। মোৰ হ'লে একাপ চাহ খাব মন গৈছে, চাহকাপ খাই লওঁ। বড়ো সম্প্ৰদায়ৰ লোকসকলে নতুন বছৰ এটা আদৰি লোৱাৰ উলাহত পৰিৱেশন কৰা বাগৰুম্বা নৃত্য দেখি আছাম টক্সৰ সাংবাদিকসকলেও আবদ্ধ কৰি ৰাখিলে তেওঁলোকৰ কেমেৰাত এই নৃত্য। এই লোকনৃত্য আমাৰ চিনাকি আৰু আমাৰ গৌৰৱ। ক'ৰ পৰা আনিছে? ৰোডৰ পৰা। জাষ্ট হ'ল ৰান্ধনীয়ে গা ধুব গৈছে, গা ধোৱা হ'লে আমি খানা খাওঁ। কেনেকুৱা লাগিল ইয়াত? বাপৰে বাপ, খুব ভাল লাগিল। আজি 2018ৰ লাষ্ট ডে, মোটামুটি চানডেও আমাৰ এইটো লাষ্ট আজি। আৰু 2018ৰ মোটামুটি ভালেই গ'ল, বাট আজিৰ দিনটো জীৱনৰ কাৰণে স্মৃতিত থাকিব। খুবেই ভাল লাগিছে আহি পেলাই। ইয়াৰ বেকী নদীৰ পানী ইমান ঠাণ্ডা, কমচে কম আধা ঘণ্টা সাঁতুৰি মেলি গা ধুই ফটো উঠি ইয়াক লৈ আনিছোঁ। ইটো ৰাতিপুৱাৰ পৰা ফটোৱে উঠাই আছে। তোমাৰ ফ্ৰেণ্ড নেকি? মোৰ ভাইটিয়ে হয়। লাগিছে মানে পুৰা একদম ফটো উঠাই আছে। খুব ভাল লাগিছে শিলৰ মাজত এনেকৈ অকণমান সময় স্পেণ্ড কৰি, প্লাছ ইমান মানুহ আহিছে, খুবেই ভাল লাগিছে। খুবেই শান্তিময় জেগা আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য মানে ইমান মোহময়ী সৌন্দৰ্য আছে, খুবেই ভাল লাগে। এইটো বছৰৰ লাষ্ট ৰবিবাৰ, লাষ্ট চানডে এইটো। আৰু অহাৰ প্লেন আছে নেকি? আৰু মই এইবাৰ জানুৱাৰীত আহিম। একচুৱেলি আমাৰ ঘৰৰ মানুহ চবকে লৈ আহিম। ইয়াত ইমান শান্তিময় জেগা, আহি ভাল লাগে। তো আকৌ আনিম। এইবাৰ জীপ চাফাৰী কৰা নহ'ল সময়ৰ অসুবিধাৰ কাৰণে, প্লাছ টিমটো এনেকুৱা যে চবেই নিজৰ নিজৰ কামত ব্যস্ত থাকে। কি নাম তোমাৰ? মোৰ নাম বনাজিত হুজুৰ। আৰু তোমাৰ নাম? মোৰ নাম শ্ৰী অবিনাশ। ভাল লাগিল তোমালোকৰ মানে লগত কথা পাতি। নাই, খুবেই ভাল লাগিল। আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল আমাৰ এইখিনি সুবিধা দিয়াৰ কাৰণে। আমাৰ মনৰ প্ৰকাশ কৰিলোঁ। মোৰ ফালৰ পৰা সকলো ৰাইজলৈ হেপী নিউ ইয়াৰ। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক যি কৰিব। ভিডিঅ' চাই চবে লাইক কৰিব, কমেণ্ট কৰিব। কিবা ভাল লাগে, বেয়া লাগে বা নতুন কিবা উপদেশ থাকিলে কমেণ্টৰ যোগেৰে জনাব। কাৰণ আমিও ছাপোৰ্ট কৰোঁ, আমিও শ্বেয়াৰ কৰিম। চেনেলটোৰ নাম হৈছে মানৱ জ্যোতি। এভৰিবডি প্লিজ শ্বেয়াৰ ইট। অ'কে, থেংক ইউ। অ'কে, থেংক ইউ। এই হাঁহি ধেমালিৰ মাজতে এখেতসকলৰ গাড়ীখন ফাঁচিছে, উঠাব পৰা নাই। কেনেকুৱা লাগিছে? পিকনিকৰ মাজতে দেখিলোঁ গাড়ীও ঠেলি আছে বাৰু। নিশ্চয় দেখিছোঁ। বেয়া লাগি আছে, দেখি আছে। এখেতসকলৰ গাড়ীখন CRPFৰ জোৱান কেইজনমানৰ লগত আমিও সহায় কৰাত গাড়ীখন উঠাবলৈ সক্ষম হ'লোঁ। কেনেকুৱা লাগিল তোমালোকৰ? আমি যে সহায় কৰি দিলোঁ, কেনে লাগিল আপোনালোকৰ? বাকী কেনে লাগিল ইয়াত আহি মানুহৰ পৰিৱেশ? খোৱা লোৱা হ'ল? অ'কে, ঠিক আছে বাৰু, ভাল লাগিল।
ভাল লাগিছে মানে বহুত ভাল লাগিছে জায়গাটো বহুত প্লেসটো মানে ধুনীয়া লাগিছে মানে এইখান মানে কি পিকনিক প্লেস হয় ভাল লাগে আৰু তাতে আৰু আপোনাৰ হেৰি আছে কিন্তু ৰাতি থাকিব লাগিব গোল্ডেন মাংকি আছে এইটো ধুনীয়া বহুত কিবা কিবি আছে তোমালোকে এনজয় কৰিলা আৰু পুৰা এনজয় কৰিলোঁ সমূহ ইউটিউবৰ বন্ধু বান্ধৱীসকল মই মানৱজ্যোতিয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালবৰ্গলৈ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ নতুন বছৰটিয়ে আপোনালোকলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি প্ৰেম ভালপোৱা আৰু আধৰুৱা সপোনবোৰ পূৰণ হোৱাৰ কামনাৰে আজিলৈ এৰিছোঁ ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব